ইয়াৰ বিষয়ে ক'বলৈ কাৰণে অলপ অনুৰোধ জনালোঁ। হয় নমস্কাৰ, সকলোকে প্ৰথম স্বাগতম জনাইছোঁ এইচাৰ মটৰছলৈ। আমাৰ এই ডিলাৰটো আমি স্থাপন কৰিছোঁ যোনটো তেজপুৰৰ পৰা ইটানগৰ সংযোগী পথ 4 লেন ৱে। 4 লেনত যেতিয়া যাব তেতিয়া যোনটো টোলগেটৰ কিনাৰতে চেঙাই গাঁও বুলি কয়, তাৰ একদম টোলগেটৰ লগতে লাগি আছে, তাতে হাইৱে কিনাৰতে আমাৰ ডিলাৰ। কেনেকুৱা দাম চাওক, প্ৰথম কথা গাড়ীৰ দাম বুলি ক'বলৈ গ'লে একচুৱেলি কোৱালিটি লৈ পেলাই দামৰ কথা আহি পৰিব আৰু বছৰ লৈ পেলাই দামৰ কথা আহি পৰিব। এতিয়া আমাৰ ইয়াত আপোনাৰ যদি কওঁ মই 2016 চনৰ পৰা গাড়ী উপলব্ধ হ'ব 2024 চনলৈকে। ঠিক আছে, ধৰি লওক 7 বছৰ 8 বছৰ পুৰণা গাড়ীৰ পৰা ধৰি 1-2 মাহ পুৰণা গাড়ীলৈকেও আমাৰ ইয়াত উপলব্ধ আছে। আৰু হয় দামৰ ক্ষেত্ৰত যদি মই কওঁ, আপুনি নিশ্চয় বেলেগৰ তুলনাত আমি অলপ কম দিবলৈ চেষ্টা কৰিম। এনে EMI কেনেকুৱাকৈ? হয়, EMI বুলিবলৈ ক'লে আমাৰ লগত ধৰি লওক বহুকেইটা বিত্তীয় প্ৰতিষ্ঠান জড়িত হৈ আছে। ফৰ এক্সাম্পল মহিন্দ্ৰা ফাইনেন্স হওক, শ্ৰীৰাম ফাইনেন্স হওক, চোলা ফাইনেন্স হওক, HDB ফাইনেন্স হওক, বা বেংকিং চেক্টৰত যদি কওঁ এক্সিছ HDFC, গতিকে চব ফাইনেন্স আমাৰ উপলব্ধ। যদি আপোনালোকৰ প্ৰফাইল ভাল, চিভিল ভাল, তেতিয়াহ'লে হয়তো আপোনালোকে 0 ডাউন পে'মেণ্টতো গাড়ী এখন লৈ যাব পাৰিব। আৰু যদি অন্যথা 30% 35% ডাউন পে'মেণ্ট এটা আমি আশা কৰোঁ, তেতিয়া আমি গোটেই বাকী লোনৰ কামখিনি কৰি মেলি পেলাই কাষ্টমাৰজনক গাড়ীখন ধুনীয়াকৈ ডেলিভাৰী কৰিব পাৰিম। ইয়াত কি গাড়ী পোৱা যাব? চাওক, ছেগমেণ্ট হিচাপত চাবলৈ গ'লে হেটছবেক ছেগমেণ্টত যদি মই কওঁ, তেতিয়াহ'লে আপোনালোকে ইয়াত এল্ট'ৰ পৰা ধৰি ৱেগনৰ পৰা ধৰি ইগনিছ পৰ্যন্ত বা I10 গ্ৰেণ্ড চেন, নিয়ছ গোটেইখিনি গাড়ী ইয়াত উপলব্ধ। আৰু যদি মই চিডানৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, ছুইফ্ট ডিজায়াৰৰ পৰা ধৰি এমেজৰ পৰা ধৰি আপোনাৰ হোণ্ডাৰ যি গাড়ী, হোণ্ডা চিটিৰ পৰা ধৰি ভাৰ্না গোটেইখিনি গাড়ী আমাৰ উপলব্ধ থাকিব। আৰু SUV ছেগমেণ্ট যদি মই ক'বলৈ যাওঁ, তেতিয়াহ'লে বলেৰ' পৰা ধৰি স্কৰপিঅ', এণ্ডেভৰ, ফৰ্চুনাৰ যিখিনি মষ্ট টপ প্ৰায়ৰিটি থকা গাড়ী, এই গোটেইখিনি গাড়ী আমাৰ উপলব্ধ থাকিব। এইটো যোগাযোগ কৰিব কাৰণে কিবা এটা কণ্টেক্ট নম্বৰ? হয়, ডেফিনেটলি। যদি আপোনালোকে আমাক যোগাযোগ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাক দুটা কণ্টেক্ট নম্বৰত কল কৰিব পাৰিব। এটা হৈছে 6003813868 আৰু এটা হৈছে 7086365060। আমাৰ ফেচবুক পেজো আছে, তাতো আপোনালোকে আমাক ফ'ল' কৰিব পাৰিব। আৰু এনি টাইম 24/7 যেতিয়া আপোনালোকে আমাক কল কৰে, আপোনালোকক ৰিভাৰ্ট কৰিবৰ কাৰণে এনি টাইম উপস্থিত থাকিম। थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ। 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आर'ज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।